প্ৰথমতে মই এটা বাটিত কিছু বেচন লৈ লৈছোঁ আৰু ইয়াত অকণমান নিমখ দিছোঁ আৰু অকণমান মিঠাতেল দিছোঁ। দি এতিয়া ইয়াত পানী দি ধুনীয়াকৈ আটাৰ নিচিনাকৈ মাৰি ল'ম। এতিয়া এটা চচপেন গেছত বহাই দিছোঁ আৰু পানীখিনিত কিছু নিমখ আৰু মিঠাতেল দি আগতে বনাই লোৱা বেচনৰ মিশ্ৰণটো পানীখিনিত বহাই দিছোঁ যাতে ধুনীয়াকৈ সিজি যায়। বেচনখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত মই এখন প্লেটত ওলাই এইখিনি ঠাণ্ডা কৰি ল'লোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি দেখুৱাৰ ধৰণে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এখন প্লেটত আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু বিলাহী কাটি লৈছোঁ আৰু এইখিনি এতিয়া একেলগে মিক্সিত পিচি ল'ম। এতিয়া কেৰাহী এটাত কিছু মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত তাত পিঁয়াজ আৰু জলকীয়াখিনি দি তাত অকণমান নিমখ দি ধুনীয়াকৈ ভাজি আছোঁ যাতে পিঁয়াজখিনি সোনকালে কোমলি যায়। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত এতিয়া মই আগতে পিচি লোৱা বিলাহীখিনি ইয়াত বহাই দিছোঁ। দি ইয়াত অকণমান হালধি আৰু অকণমান জিৰা গুড়া দি ধুনীয়াকৈ লৰাই দি ঢাকনিখন মাৰি কিছু সময় সিজিবলৈ দিম। বিলাহীখিনি কিছু সময় ভাজি থকাৰ পিছত এতিয়া মই আগতে কাটি লোৱা বেচনখিনি ইয়াত বহাই দিছোঁ। দি ধুনীয়াকৈ ঢাকনিখন লগাই লগাই ভাজি থাকিম যেতিয়ালৈ ইয়াৰ পৰা তেল বিৰিঙি নুঠে। বিলাহীখিনি কিছু সময় ভাজি থকাৰ পিছত ইয়াৰ পৰা তেল বিৰিঙি উঠিছে আৰু লগে লগে মই ইয়াতে গৰম পানী ঢালি কিছু সময় উতলিবলৈ ঢাকনিখন লগাই থৈ দিম। ঢাকনি লগাই লগাই সিজোৱাৰ পিছত আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু এতিয়া মই ঢাকনিখন লগাই কিছু সময় ৰেষ্ট কৰিব। 5 মিনিটমান ৰেষ্ট কৰিব দিয়াৰ পিছত আমাৰ আঞ্জাখন এতিয়া খাব পৰা হৈ গ'ল।